ঘৰ টকা ৰাতি কৃষ্ণই বাঁহী বা কৃষ্ণই বাঁহী বা তেতিয়া আপোনালোকৰ নিচিনা গোপিনীসকলৰ কি হ'ল অৱস্থা গকুলৰ গোপিনী কৃষ্ণ গোসাঁই বাঁহী বজাইছিল এতিয়া বাঁহীৰ মাধনি গোপিনীসকল আউলি বাউলি অৱস্থাটো হ'ল আপোনালোকে জানে গোপিনীসকলে গৃহ সংসাৰ এৰি কৃষ্ণৰ ওচৰলৈ ঢাপলি মেলিলে এতিয়া গাভৰু গোপিনীসকল বেগাই গ'ল এতিয়া এই বৃদ্ধা গোপিনীসকলক এতিয়া আইতা নাচিম নাচিম লাগিছে এতিয়া কঁকালটোৱে নকয় মনটোও নকয় দেহাটোৱে নাচিবলৈ নিদিয়ে মনটোৱে নাচিবলৈ দিয়ে গতিকে এনেকুৱা নিচিনা অৱস্থা আমাৰ মাহঁতৰ দৰে ব্যক্তিসকল এতিয়া এনেকুৱা আইতাকে ইমান লগ লাগি কি কৰিলে বোলে আয় বায় বায় বোলে আমাৰ বোৱাৰীজনীও নাই দেখোন জীয়াৰীজনীও ঘৰত নাই কৃষ্ণই বোলে বাঁহী বজাইছিল ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক
গোপিনীসকলে সেই প্ৰভুৰ ওচৰত পালেহি বোলে চাপৰিব যাই গোপী চাপৰি আৰু জোৰে বজাব লাগিব বোলে চাপৰিব যাই গোপী চাপৰিব যায় চাপৰি ৰচে চেৱে নাচে দৌৰা চাপৰিব যায় গোপী চাপৰিব যায় চাপৰিব যায় চাপৰি ৰচে চেৱে নাচে দৌৰা চাপৰিব যায় গোপী চাপৰিব যায় চাপৰিব যায় চাপৰি ৰচে চেৱে নাচে দৌৰা চাপৰিব যায় গোপী চাপৰিব যায় চাপৰিব যায় চাপৰি ৰচে চেৱে নাচে দৌৰা গোপী লৈ ধেমালি কৰা বনমালী
নাৰায়ণে মোহন মুৰুলি গোপিনী সংগতে প্ৰভু নাৰায়ণে সময় বেছি নাই সকলোকে সেৱা জনাইছোঁ উৎকট গৰমৰ মাজতো আপোনালোকে ইমান সুন্দৰ এটা অনুষ্ঠান পাতিছে প্ৰভুসকলে সময় যথেষ্ট হৈছে গতিকে বেছি সময় নাই আমি নাম অনুষ্ঠান সামৰিব লাগিব কিন্তু তথাপিতো আপোনালোকৰ আশীৰ্বাদ পালে নাম গাই থাকিম যেন লাগে বোলে টুপ টুপকে পৰে ঘাম নেৰিম যেন হৰি নাম 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 হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগতক উদ্ধাৰ হৰি নামে কৰি আছে জগতক উদ্ধাৰ টুকটুককে পৰে ঘাম নেৰিম যেন হৰি নাম টুকটুককে পৰে ঘাম নেৰিম যেন হৰি নাম হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগতক উদ্ধাৰ হৰি নামে কৰি আছে জগতক উদ্ধাৰ না